वेलकम बैक टू माय चैनल आखर সকলে ভালে আছে তো এটা সময় আছে ৰাতি আজি ব্লগটো বনাম বুলি ভাবিলো এখন বিয়া আছে তো বিয়াত যাব বিচাৰিছো আৰু কোৰ বিয়া কি গটেকি লিখাইছো ডিটেইলছ তো সদায় দিনতে ব্লগটো বনাই থাকো কিন্তু আজি ৰাতি বনাব ইচ্ছা কৰিলো আৰু দিনত মানে বিয়া এখন আছিল তাতে এটেন্ড কৰিবলগীয়া হ'ল তো এখন বিয়া যাবৰ মানে ইচ্ছা নাছিল কিন্তু মানে বহুত দূৰৰ পৰা মাতিব আহিছে তো সেইকাৰণে মানে যাব ইচ্ছা কৰিলো তো আখৰ ভিডিঅ' দেখালে চাওক আৰু গটেখিনি চাব লিখাইছো ক'ত বিয়া আছে কি আছে তো আমাৰ ধ্ৰুব আহিছে তো ধ্ৰুবৰ লগত আমি দুটাই যাম এতিয়া তো ব্লগ ডালি ভিডিঅ'টো আৰম্ভ কৰো আমাৰ ধ্ৰুব আছে এইটো আমি পিন্ধি ওলাইছো এফালে মোৰ হেলমেটটো ঠাণ্ডাত না পিন্ধি যাব লাগিব ই চলাব ময়ো উঠিম আমাৰ বাইক ৰেডি আছে এয়া নাকি হ'ব বলছে আজি এতিয়া ৰাতি যাম কিন্তু এটা কথা গাইছ মই মানে কি চিনি নাপাওঁ এইটো কইনাটো কিমান চিনি নাপাওঁ আৰু ঘৰটো কিজানি ভালকৈ চিনি নাপাওঁ কিজানি বহুত দিন আগতে গৈছিলোঁ বাট যাব লাগিব উপায় নাই আৰু যিহেতু মাতিছে নাকি মাতা বিয়াত বোলে যাব লাগে হয় না বাৰু দে বাৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ ধ্ৰুৱ একদম পূৰা লাইট চাইট লগাই লৈছে এয়া নাকি ধ্ৰুৱ ব'লক তালৈ আমি যাত্ৰা আৰম্ভ কৰোঁ বিয়া এখন চলি আছে পূৰা কি পাৱাৰ ল'বি নে নৰ্মেল ল'বি পাৱাৰ এই আমাক 200 টকা দিয়ে পাৱাৰ কেনে খবৰ ভালে আছে তো আমি ইয়াতে লওঁ সদায় তেল সদায় চিনাকি ইয়াত তো আমি এতিয়া সোম এতিয়া গিফ্টৰ দোকানত মানে প্ৰেজেণ্টৰ দোকানত সোম এতিয়া আমাৰ প্ৰেজেণ্ট নাই বিয়া খাব যাবৰ কাৰণে এতিয়া আমি প্ৰেজেণ্ট ল'বৰ কাৰণে ইয়াতে প্ৰেজেণ্টটো লৈছোঁ এতিয়া বুকিং কৰিছে গিটাৰ কি ল'লোঁ এটা নাকি ধ্ৰুৱ আমাৰ গিফ্ট হৈ গ'ল হেলমেট এয়া সদায় লাগে যিহেতু ৰাতি কথা তাতে ৰাতি দিন কথা নাই হেলমেট সদায় লাগে বাইক চলোৱাৰ সময়ত আৰু পিলিয়নটো মানে যিজন উঠিব তেওঁৰ একচুৱেলি হেলমেটটো বহুত প্ৰয়োজন ৰাস্তা এইবিলাক অৱস্থা তোমালোকে ৰাস্তা চাওক ৰাস্তাৰ অৱস্থা নাই বোলে কোনে ক'ত পৰে ঠিক নাই আৰু তাত গতিকে বৰষুণ হ'লেওতো বোকা আৰু খৰালি হ'লেও বোকাই এই হ'ল টংলাৰ অৱস্থা বহুতখিনি উন্নত হৈছে আমাৰ টংলা বাট ৰাস্তা ঘাটবিলাক এতিয়া উন্নত হোৱা নাই কিন্তু টংলাৰ ৰাস্তা ঘাট তাতে সোনকালে ডেভেলপ হয় আৰু এইফালেতো অলৰেডি হৈছে এইটো আমাৰ এইফালে 4 কিলোমিটাৰ টংলা বজাৰখনৰ ৰাস্তাফালে এইটো যায় ন এইটো চুপাজাৰ ৰাস্তা মজা হৈছে কিন্তু ৰাস্তাতে মজা হৈছে ৰাস্তাটো এইবিলাক এনেই ঘূৰাই দিয়ে যাবলৈ এইটো চাওক চাই এইবিলাক ঘূৰাই দিয়ে মই চিনি একো নাই গৈ আছোঁ আমি এতিয়া বিয়া ঘৰৰ লগ পাম গাইছ ভিডিঅ'টো এফালে চাই থাকিব তাত কি হয় গোটেই ডিটেইলছ দেখাই আছোঁ লাহে লাহে চলাম ৰাতিৰ কথা গতিকে সদায় বাইক চলাৰ সময়ত আপোনালোকে হেলমেট লওক ছেফটি থাকক আনক বজাই বচাই ৰাখক নিজকে বচাই ৰাখক গৈ সুধিছে এতিয়া মই ঘৰটো চিনি পোৱা নাই নাপাওঁ ঘৰটো মোৰ অলপমান কনফিউজ আছে বাৰু আৰু যিহেতু বিয়া ঘৰ লোৱা সহজ কিয় জানো চাউণ্ড টাউন বাজি থাকে আৰু বোলে ডেক'ৰেট কৰা থাকেতো ঠিক আছে কাম জানে বিয়াকে লাগিছে এতিয়া অঁ পাই গ'লোঁ এতিয়া আমি বিয়া ঘৰ ইয়াত আমি বিয়া ঘৰ দিয়া কইনাটো না আমাৰ কইনাটো এইটো বাৰু এইটো আমাৰ কইনা তামোল খাওঁ তামোল নাই নেকি আমাৰ মণ্ডপটো গাইছ ভাতৰ পাতত আমাৰ যিহেতু দেৰি হ'ল এতিয়া আহা নাকি ৰ'ব মানে উপায় নাই আৰু দে খাব ইচ্ছা নাছিল যদিও বহিলোঁ আৰু যিহেতু আৰু এইটো বেয়া পাব নহ'লে গৃহস্থে সেইকাৰণে সেইটো বাৰু লওঁ এই ডেকা ল'ৰাই খাব লাগে ভাতটো বহুত দিলেহে দে চবৰ ডেকা ল'ৰা ইমান লাজ কৰে নেকি খাব লাগে ক'ত খাই কেইখন বিয়া খা মিছাই চাই খোৱাই জীৱন নহয় জানো আৰু খোৱাই জীৱন গতিকে খাব লাগে একচুৱেলি গাইছে এয়া পূৰা মাছলি নাই ৰ'ব খাইছোঁ ছাৰ পূৰা ঠিক আছে খাব লাগিব আৰু নেকি খাই দিওঁ আৰু নেকি এয়া দালি আৰু চব্জি এয়া একদম পূৰা খোৱাই জীৱন আৰু ইয়ে মাছলি কা পিছ ইয়ে মাংস নাই দেই বেয়া নাপাবি হা মাইনাটো লাষ্ট কৰিছে একদম মোক কৃষ্ণ বুলি কৈছে মই কৃষ্ণ নহয় দেই নাই মাইনা হা এইফালে
নামটো কোৱাচোন তোমাৰ কি নমস্কাৰ মোৰ নাম জি দেৱাশ্ৰী ডেকা দেৱশ্ৰী ডেকা কোন ক্লাছত পঢ়া তুমি পঞ্চম পঞ্চম শ্ৰেণীত পঢ়া বৰষা স্কুলত হে বঢ়িয়া ভালকৈ পঢ়িবা দেই গুড পূজাৰী ব্যস্ত পূৰা না যিটো কইনাটো গা ধোৱা হ'লে চাগে হয় না দে আমি যাওঁ নেকি বেছি দেৰি নকৰোঁ বাৰু আমি যাওঁ ৰবা খালি এতিয়া আকৌ কইনা ঘৰ আহিব এতিয়া কইনা ঘৰ নহয় দৰা আহিব ন আহিছোঁ এতিয়া বিয়া খানা চানা খালোঁ আৰু মোৰ ৰেষ্টুৰেণ্টত গীতামণিক লগ পালোঁ গীতামণি বোলে ঘৰত যাব লাগে তামোল এখন খাবৰ কাৰণে না গীতামণি আৰু আমাৰ গীতামণিয়ে মানে মেট্ৰিক দিব এতিয়া বিয়া ঘৰত থাকিব দিয়া নাই মই কি কৰে নাজানো যিহেতু আৰু মেট্ৰিক পৰীক্ষা খুব বেছি এসপ্তাহ আছে নহয়নে বাৰু সেইকাৰণে আৰু একবাৰ ঘৰত যাওঁ ঘৰত তামোল এখন খাই বিদায় লওঁ আৰু দে তামোল এখন খাই যাওঁ দে আৰু কি কৰিম আৰু দে আৰু বা তো ফ্ৰেণ্ডছ আমি এতিয়া বিয়া খাই আহিলোঁ আৰু আজি ৰাতি হ'ল ব্লগটো বনোৱা তো ফাৰ্ষ্ট টাইম এনেকুৱা আন্ধাৰত মানে ৰাতি এনেকুৱা ব্লগ বনালোঁ ফাৰ্ষ্ট টাইম তো কেনেকুৱা বোলে ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰিলোঁ আজিলৈ এৰিছোঁ টাটা বাই বাই